তো আপুনি ইউটিউব চলায় নেকি, আপুনি ফেচবুক চলায় নেকি? যদি চলায় তো ভিডিঅ'টো অলপ চাওক যে আপোনাৰ মোবাইলত এই ভিডিঅ'টো কেনেকৈ আহে, বা আপুনি যে ভিডিঅ'টো মোৰ ভিডিঅ'টো যে আপুনি চাই আছে তো কেনেকৈ, মানে এইটো কথা মই আপোনালোকক মানে অলপ বুজাই দিওঁ যে মানে ডাটা আপোনাৰ যদি মোবাইলত ডাটা নাথাকে তো আপোনাৰ মোবাইলটো কোনো নাই, মানে কোনো কামেই নাই, এইটো এনে আপোনাৰ মোবাইলৰ কোনো ইয়ে নাই। তো সেইটোৱে। আৰু এই youtube.com যে আপুনি ভিডিঅ'টো চাই আছে বা এই ভিডিঅ'টো আপুনি মানে আপোনাৰ মোবাইলত কেনেকৈ আহে, আপুনি আপোনাক কেতিয়াবা প্ৰশ্ন কৰিছেনে যে ভিডিঅ'টো মই কেনেকৈ চাই আছোঁ বা এই ভিডিঅ'টো মোৰ মোবাইলত কেনেকৈ আহে? যে এইটো হৈছে youtube.com যিটো চাৰ্ভাৰ, এইটো মানে আপলোড কৰা বস্তু একদম ইমান হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত এইটো থাকে। তো এনেতো নাহে না, কিবা আছে। তো সেইটোৱে। তো আৰু মানে এজনৰ মানে ভুল ধাৰণা যে এইটো ছেটেলাইটৰ পৰা আহে, নহয়, এইটো কোনো ভিডিঅ'টো ইণ্টাৰনেট কোনো ছেটেলাইটৰ লগত কোনো কানেক্টেড নাই। তো মানুহবিলাক কৈ থাকে যে এইটো ছেটেলাইটৰ লগত কোনো কানেক্টেড নাই। তো কেনেকৈ কানেক্টেড থাকে? এখন দেশৰ লগত আন এখন দেশ কেনেকৈ কানেক্টেড থাকে? তো এইটো এটা হৈছে যে এখন মানে যিটো লেণ্ডলাইন থাকে আমাৰ, এইটো লেণ্ডলাইনটো হৈছে আমাৰ যিটো লেণ্ডলাইন থাকে মাটিৰ নিচেৰে যিটো তার সোমাই দিয়ে, সেইটোৱে ইণ্টাৰনেটে এখন দেশৰ লগত আন এখন দেশ, যিখন এখন কোম্পানী থাকে এইখন মোটা মোটা তার একদম এক সাগৰৰ মাজেৰে বা মাটিৰ নিচেৰে একদম সোমাই দিয়ে, এখন দেশৰ লগত আন এখন দেশৰ একদম কানেক্টেড থাকে। বা জাপানৰ পৰা রাশিয়া, রাশিয়ার পৰা আমেরিকা, ইন্ডিয়ার পৰা বাংলাদেশ, বাংলাদেশের পৰা পাকিস্তান, এনেকে কানেক্টেড থাকে। তো ইন্টারনেটটো আপনার মোবাইলত কেনেকে আহে? এইটো কি কৰে, এখন কোম্পানী যখন ডাঙৰ ডাঙৰ কোম্পানী বিলাক ISP, RTO, NDP, POT, RTPI এইবিলাক কোম্পানী কি কৰে, এই কেবলবিলাক লগায়, যি কেবলবিলাকে মানে একদম বহুত দামী দামী কেবল, এই কেবলবিলাকে কি কৰে একদম সাগৰৰ মাজেৰে বা সাগৰৰ পানীৰ তলেৰে দি থাকে। তো এইবিলাকে হৈছে। আৰু আপোনাৰ মোবাইলত যিটো ইণ্টাৰনেট আহে, তো আৰু তিনিটা কোম্পানী আছে, 1 RSTP বা 2 RSTP আৰু এখন আছে 3 RSTP। 1 RSTP এ কি কৰে যে আপুনি যিটো ৰিচাৰ্জ কৰে বা আপুনি যে পইচা দিব, যে আপোনাৰ জিঅ', ভোডাফোন বা এয়াৰটেল, তো এইবিলাকে কেনেকে পইচা দিব? আপুনি যে ৰিচাৰ্জ কৰে বা 240 বা 300 টকা, তো এইবিলাকে তো ওই কোম্পানীক তো পইচা নিদিয়ে না, ডাইরেক্ট আপুনি জিঅ'ক পইচা দিয়ে, জিঅ' কি কৰে বেলেগ এটা কোম্পানীৰ লগত কানেক্টেড থাকে, যেখানে এখন দেশৰ লগত আন এখন দেশৰ কানেক্টেড থাকে। তো জিঅ'ই কি কৰে যে 1 RSP দিয়ে কি কৰে যে আপুনি ডাটা দিব পৰা, এখন দেশৰ লগত আন এখন দেশ কানেক্টেড আছে না, সিহঁতে কৈ দিয়ে যে দিব পৰা। তো আৰু এখন আছে যিখন 2 RSTP এ কি কৰে 1 RSTP কয় যে তোমালোকে যিখন চিটি, এখন মানে সৰু সৰু চিটিবিলাক, যিখন এখন বেংক, একদম মানে যিবিলাক বেংকত ইণ্টাৰনেট থাকে বা এখন দেশৰ লগত বা এখন টেলিফোন কোম্পানীত, এইবিলাক কি কৰে, সেইবিলাক কি কৰে যে তুমি দিব পাৰা ইণ্টাৰনেটটো, তাক দিব পাৰা। যদিও মই আপোনালোকক বুজাব পৰা নাই, তো আপোনালোকে নিশ্চয় অলপ অলপ বুজাইছা, মই গোটেইখিনি বুজাব পৰা নাই। তো সেইবিলাকে কি কৰে দি দিয়ে। তো মোবাইলৰ ডাটা যিটো MPA, জিঅ'ই কি কৰে ওই 1 RSTP অলপ পইচা দিয়ে, পইচা দেওয়ার পিছত তেওঁলোকে 1 RSTP কি কৰে 2 RSTP কৈ দিয়ে যে তেওঁলোকক আপোনালোকৰ কাস্টমাৰক ডাটা দিব পৰা। তো সেইটোৱে কথা। তো আপোনালোকে নিশ্চয় বুজিছে তো ইণ্টাৰনেট কি, কেনেকে কাম কৰে, বা আপোনাৰ মোবাইলত আপোনাৰ ভিডিঅ'টো বা মোৰ ভিডিঅ'টো আপোনালোকে কেনেকে চাই আছে বা কেনেকে আহে, তো নিশ্চয় আপোনালোকে বুজা পাইছে যে ইণ্টাৰনেট মানে কি, বা ইণ্টাৰনেট ছেটেলাইটৰ লগত কোনো কানেক্টেড নাই। তো কথা এইটোৱে।